ময়দা লৈছোঁ 2 কাপ আৰু লগতে লৈছোঁ 3 চামুচ ৰিফাইন আৰু তাৰপিছত মিক্স কৰি লৈছোঁ। হাতেৰে ভালদৰে মুঠিব, আকৌ হাতেৰে এনেকৈ মুঠি চাব দৌৰটো ভালদৰে হৈছে নে নাই। অকণ পানী দি মিক্স কৰি যাব যাতে বেছি নহয় পানী। ডোটো এনেকৈ ভালদৰে মুঠিব, মুঠি একদম চফ্ট কৰিব। এনেকৈ ঢাকি ৰাখিব 5 মিনিটমান। চুগাৰ চিৰাপ লৈছোঁ 3 কাপ, এগিলাচ পানী ভালদৰে উতলিব দিব। ডো বনাই লৈছোঁ 4টা। এতিয়া এনেকৈ ভালদৰে বেলিব, এখনৰ ওপৰত এখন দি ভালদৰে এনেকৈ ৰোল বনাই ল'ব। তাৰপিছত চকুৰ জৰিয়তে কাটি ল'ব।